কাইলৈ ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল পুনৰ জনাইছো কাইলৈ উৎকণ্ঠাৰে অপেক্ষা কৰি থকা এটা বিশেষ দিন কাইলৈ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা তো হেই গাইজ ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল হাদিটেকৰ নতুন ভিডিঅ'ত আপোনাক বহুত স্বাগতম যদি আপুনি এজন মেট্ৰিক পৰীক্ষাৰ্থী তেন্তে আপোনালৈ আছে এটা বহুতে ভাল খবৰ কাৰণ কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল বা কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কাইলৈ ৰাতিপুৱাৰ ভাগত অৰ্থাৎ 9টা বজাৰ ভাগতে আপোনাৰ মেট্ৰিক পৰীক্ষাৰ যি ফলাফল আছে সেই ফলাফল ঘোষণা কৰা হ'ব যদি আপুনি মেট্ৰিক দিছিলে তেনে ক্ষেত্ৰত আপুনি এই আপোনাৰ মেট্ৰিকৰ ফলাফলখন আপুনি কেনেকৈ চেক কৰিব কেৱল মাত্ৰ আপোনাৰ মোবাইল ফোনৰ সহায়তে আপুনি আপোনাৰ মোবাইল মেট্ৰিক পৰীক্ষাৰ ফলাফল চেক কৰিব পাৰিব সো আপুনি কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰসেছ দেখুৱাই দিম সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ হেকলৈ চাই থাকিব যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিব আৰু কাইলৈ যে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব এই কথা কিন্তু আমি কোৱা কথা নহয় এইটো প্ৰাগ নিউজত বা অসমৰ বিভিন্ন নিউজ চেনেলত বজাই আছে মই কিন্তু সেই ভিডিঅ'টো ইয়াতে প্লে কৰি দিছো প্লে কৰি দিয়াৰ পাছত কিন্তু আপোনালোকে চাব পাৰিলে যে কাইলৈ মেট্ৰিক পৰীক্ষাৰ যি ফলাফল সেই ফলাফল ঘোষণা কৰা হ'ব বুলি কৈ আছে সবে সো অলৰেডি কালি হসাকৈ কিন্তু কালি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব সো যোনসকলে মেট্ৰিক পৰীক্ষাৰ ফলাফল চাব বিচাৰে কেনেকৈ চাব লাগে মই স্ক্ৰীন ৰেকৰ্ড কৰি মই দেখুৱাই দি আছো আপোনালোকক চাওক পৰীক্ষাৰ যে ফলাফল সেই ফলাফলটো চাবলৈ হ'লে আপুনি আপোনাৰ মোবাইলত থকা প্লে ষ্টৰটো ওপেন কৰিব লাগিব গুগল প্লে ষ্টৰটো ওপেন কৰাৰ পাছত আপুনি সাৰ্চ বাৰত গৈ সাৰ্চ কৰিব সেবা ৰিজাল্ট 2025 জাস্ট আপুনি সেবা ৰিজাল্ট 2025 লিখি সাৰ্চ কৰি দিয়াৰ পাছত ইয়াতে আপোনাৰ এপটো ডাউনলোড হৈ যাব সো ইয়াতে দেখা পাইছে আপোনাৰ এপটো ডাউনলোড হৈ গৈছে জাস্ট আপুনি ওপেনত ক্লিক কৰি ওপেন কৰি ল'ব ওপেন কৰাৰ পাছত আপোনাৰ এনেকৈ ইন্টাৰফেস আহিব ইন্টাৰফেস আৰ পাছত ইয়াতে দেখা পাইছে কারেন্ট ইয়াৰ ৰিজাল্ট আৰু দেখা পাইছে প্ৰিভিয়াস ইয়াৰ ৰিজাল্ট সো আপুনি কি কৰিব লাগিব আপুনি জাস্ট ইয়াতে দেখা পাইছে প্ৰিভিয়াস ইয়াৰ ৰিজাল্ট যেটো আছে আপুনি হেতুত ক্লিক কৰি দিব হেতুত ক্লিক কৰি দিয়াৰ পাছত আপুনি কিন্তু ইয়াতে অপচন বহুত কেইটা দেখা পাব ইয়াতে আপুনি একো কৰিব নালাগে জাস্ট আপুনি ওপৰত এটা অপচন দেখা পাইছে HSLC আৰু AMH ৰিজাল্ট 2016 টু 2023 সো ইয়াতে কিন্তু এটা অপচন দেখা পাইছে আৰু তলত দেখা পাইছে 2000 ক্লিক হেয়াৰ ফৰ HSLC ৰিজাল্ট 2024 জাস্ট আপুনি এইটোত ক্লিক কৰি দিব এইটোত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু ইয়াতে আপোনাৰ সিস্টেমটো আহি গৈছে এতিয়া আপুনি কেনেকৈ চেক কৰিব ইয়াৰ পৰা আপোনাৰ B24 ইয়াতে B24 টো থাকিব দিব আৰু ইয়াতে দেখা পাব আপোনাৰ এন্টাৰ ৰোল ইয়াতে আপোনাৰ ৰোলটো এন্টাৰ কৰিব তাৰ পিছত ইয়াতে দেখা পাইছে এন্টাৰ নাম্বাৰ ইয়াতে আপোনাৰ যি ৰোল নাম্বাৰ আছিল এই নম্বৰটো এন্টাৰ কৰিব আৰু ইয়াতে যিখন ক্যাপচা দেখা পাইছে 4948 ইয়াতে বেলেগ হ'ব প্ৰত্যেকবাৰৰ ক্ষেত্ৰত বেলেগ হ'ব এটো ইয়াতে এন্টাৰ কৰিব কৰাৰ পাছত আপুনি জাস্ট কি কৰিব লাগিব ইয়াতে যেটা অপচন দেখা পাইছে গেট ৰিজাল্ট জাস্ট আপুনি গেট ৰিজাল্টত যেতিয়া ক্লিক কৰিব গেট ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন মাৰ্কশিট আছে সেই মাৰ্কশিটখন ওপেন হৈ যাব আপুনি কিন্তু এই গেট ৰিজাল্টত ক্লিক কৰি কিন্তু আপুনি আপোনাৰ ৰিজাল্টখন চাব পাৰিব সো যেতিয়া আপুনি গেট ৰিজাল্টত ক্লিক কৰিব গেট ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় ওয়েট হ'ব পাৰে অলপ সময় লাগিব পাৰে আপোনাৰ যিখন মাৰ্কশিট সেই মাৰ্কশিট কিন্তু ইয়াতে শো কৰাব মাৰ্কশিটটো শো কৰাৰ লগে লগে কিন্তু আপুনি এটা স্ক্ৰিনশ্বট ল'ব পাৰিব আপোনাৰ মাৰ্কশিটত অথবা আপুনি প্ৰিন্ট আউট কৰাই ল'ব পাৰিব সো সেইখনে আছে আপোনাৰ মাৰ্কশিট সো সকলোৰে ৰিজাল্ট যাতে ভাল হয় তাৰে কামনা কৰিছো আৰু ভিডিঅ'টো সম্পূৰ্ণ হেকলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ